Hello everyone, good morning. MS Life-ত পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে মোৰো ভাল। আজি ৰাতিপুৱা অকণমান সোনকালে উঠিলোঁ যেহেতুকে আজি যাম ঘৰলৈ মানে মা ঘৰলৈ যাম। থাম্বনেল দেখি নিশ্চয় গম পাইছে কিয় যাম ভিডিঅ'টো শেষলৈ চালে আপোনালোকে গম পাব। ৰাতিপুৱা সোনকালে শুই উঠি সকলোবিলাক কাম বন কৰি আজৰি হৈ গা পা ধুই তাৰপিছত আহিলোঁ পাকঘৰত। ৰাতিপুৱা সময়ত যিহেতুকে মৰাণৰ ঘৰত থাকিলে বেছিভাগ ৰুটি খোৱাই হয়। সেইবাবে ভাজি বনাইছোঁ যিহেতুকে ৰুটিৰ লগত ভাজি এখন হ'লে খাই ভাল লাগে। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। যদি ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে যিসকল মোৰ নতুন ভিউৱাৰ্ছ তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকক। দুয়োৱে খাই বৈ ওলাই আহিলোঁ গাঁও ঘৰলৈ বুলি যিহেতুকে ভালেকেইদিনমানেই হ'ল মই ঘৰত অহা নাই। মাজে সময়ে আহি থকা হয় যিহেতুকে ৰেগুলাৰ ভিডিঅ' আপোনালোকক মই বহুদিনেই হ'ল দিব পৰা নাই। সেইবাবে আপোনালোকক মই একো দেখাব পৰা নাই। আৰু আহি পাই প্ৰথমতে ফাৰ্ষ্ট ফুকলুৰ লগতে আমি বিজি হৈ গ'লোঁ যিহেতুকে ফুকলুক ভালেকেইদিনমানৰ পিছত লগ পাইছোঁ। ফুকলুৰ গাটো বৰ ভাল নাই, জ্বৰ চৰ্দি কাহ হৈছে, চকুকেইটা দেখিছেই নহয় আপোনালোকে জলজলীয়া হৈ গৈছে। আনফালে এয়া আমাৰ ফুকলুৰ বাই ককায়েকৰ লগত ধেমালি কৰি আছে। কি কৰিছে বাই কি কৰিছে চাবা। এনেকৈয়ে ফুকলুহঁতৰ লগত ধেমালি কৰি থাকোঁতে 2 ঘণ্টাৰ ওপৰত সময় পাৰ হৈ গ'ল। কেতিয়ানো পাৰ হ'ল ক'বই নোৱাৰিলোঁ। আকৌ ঘৰলৈ বুলি খকাখুন্দাকৈ ওলাইছোঁ যিহেতুকে মিষ্টাৰে আকৌ ঘৰলৈ উভতি আহিব। মিষ্টাৰে কামলৈ যাব লাগিব। মিষ্টাৰে এডোখৰলৈকে থৈ আহিব আৰু এডোখৰ মই অকলেই লাইন গাড়ীত যাম। বাইকৰ পাছফালে আপোনালোকে দেখিবলৈ পালে টালি টোপোলা বান্ধি লৈছোঁ যিহেতুকে যাম ঘৰলৈ। আপোনালোকক দেখাবলৈ সময়ে নহ'ল কৈছোঁ কেতিয়ানো সময় পাৰ হৈ গ'লগৈ ক'বই নোৱাৰিলোঁ। খকাখুন্দাকৈ যিহেতুকে আকৌ ওলালোঁ যাবলৈ। বাৰীৰ গছৰ নাৰিকল এটা ল'লোঁ আৰু যিহেতুকে ভাইটিয়ে বৰা চাউলৰ পিঠা খাই ভাল পায় মায়ে বৰা চাউল অকণমান ভৰাই দিলে। লগতে লৈছোঁ বাৰীৰ লাই শাক। আৰু চাওকচোন আপোনালোকৰ লগত কথা পাতোঁতে মই প্ৰায় ঘৰৰ কাষৰ ওচৰত পালোহিয়ে। আৰু এয়া এতিয়া উঠিছোঁ টুকটুকত। তাই মোক দেখিলে ঠাহনিয়ে নাপায়। তাই মোৰ ভণ্টি হয়, দাইৰ ছোৱালী। আহি পোৱাৰ লগে লগে মোক সাৱটি গালত চুমা এটা দিলে। তাৰপিছত বিভিন্ন ধৰণৰ কথা ক'বলৈ আৰম্ভণি কৰি দিলে। এইটো কৰিবা সেইটো কৰিবা, মোৰ লগত এতিয়া আমুকলৈ যাবা, আমুকটো কৰিবা, এনেধৰণে বিভিন্ন ধৰণৰ কথা কৈ আছিলে মোক। আৰু এয়া মই তাইক ক'লোঁ তুমি এটা হাই কৈ দিয়া, সেইকাৰণে আপোনালোকক হাই দিলে। আনফালে এয়া আমাৰ দাইৰ ল'ৰা আৰু আমাৰ ভাইটিৰ এয়া পাৰ্টনাৰ হয়। তাৰপিছত টিকলিয়ে ক'লে যে মোক ভাত খুৱাই দিব লাগিব। আহি পাই মোক একোৱে কৰিব নিদিলে। কাপোৰ কানি সলালোঁ আৰু চিধাই প্ৰথমতে ইয়াক ভাত খুৱাই ল'লোঁ। আজি আকৌ দিনটো একেবাৰে সম্পূৰ্ণ ওলোটা। আনদিনাখন আকৌ মায়ে মোক জতাই কৰি মেলি দিয়ে, ইটো সিটো খাবলৈ দিয়ে। কিন্তু আজি একেবাৰে ওলোটা হ'ল। আজি ময়ে চাহ পানী বনালোঁ। কৈছে প্ৰথমতে টিকলিক ভাত খুৱাই ল'লোঁ, তাৰপিছত আহিলোঁ চাহ বনাবলৈ যিহেতুকে বাহিৰত কাম কৰি আছে দাই আৰু বৰ্তাই। তাকে দাইহঁতক চাহ দিবলৈ বনাই আনিলোঁ। কিয়নো আজি মাহঁতি যাব এঠাইলৈ সেইবাবে নিজে জতাই কৰি মেলি লৈছোঁ। লগতে দাইহঁতকো চাহ দিছোঁ। মাহঁতি যাব টিকলি ডান্সৰ কম্পিটিশ্যন আছে তালৈকে যাব, তাইক লৈ যাব। সেইবাবে মাহঁতি ৰেডি হৈ আছে। আনফালে এয়া মই চাহ একাপ লৈ ল'লোঁ। আৰু বহুত কথা ওলায় বহুত দিনৰ পিছত যিহেতুকে লগ পাওঁ, বিভিন্ন ধৰণৰ কথা ওলায়, কথাৰ শেষেই নহয়। আৰু সেই যে মাজত বহি আছে এইজন দাদা হয়, ওচৰৰে দাদা হয় দাইহঁতৰ লগত, দাদাও যাব।
এয়া মাহেঁতি ওলাই মেলি গ'ল। তাৰপিছত মই ভাত বাঢ়ি ল'লোঁ, ভাত খালোঁ আৰু একেবাৰে আহিলোঁ সন্ধিয়াৰ সময়ত। আনফালে এয়া যিহেতুকে বহুত দিনৰ পিছত ঘৰলৈ অহা হয়, সকলোৰে লগত কথা পতা হয় আৰু ঘৰত যিহেতুকে বাগানত কলম কাটি আছে, দাদাহঁতি কলম কাটি মেলি আহিলে আৰু দাদাহঁতকো চাহ পানী বনাই দিলোঁ আৰু কৈছোঁ অকণমান চাই দিয়া বুলি, যিহেতুকে ভিডিঅ' কৰি ৰাখিছোঁ আৰু তাহাঁতকো ভিডিঅ' চাবলৈ ক'লোঁ। তাৰপিছত আহিলোঁ আমাৰ ভাইটিৰ ওচৰলৈ, যিহেতুকে ভাইটি নগ'ল দাইহঁতৰ লগত, ঘৰতে দিনৰ দিনটো আজি টিভি চালে, অকণমান ওলাই নাহিলে, তাকে কৈছোঁ অকণমান ওলাই আহা বাহিৰলৈ বুলি। তাৰপিছত আনফালে ইয়াত দেখিছে দাদাহঁতি আকৌ পালেহি, মাছৰ আলু মাংসৰ আলু এইবিলাক ভাজি আছে, যিহেতুকে আমি অহা কাইলৈ যাম পিকনিকলৈ। ক'লৈ যাম আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব। এইখিনি কাম কৰি থাকোঁতে মেলোঁতে বহুতখিনি সময় হ'ল, 8:30 বাজি পাৰ হৈ এতিয়ালৈকে দাহেঁতি পোৱাহিয়ে নাই। যিহেতুকে দূৰণিবতীয়া বাট, সেইবাবে আধা আধি কাম কৰি মেলি লৈ গৈছোঁ, যিহেতুকে পানীৰো অসুবিধা হয়। আদা ৰচুনো পেষ্ট কৰা হ'ল, সেইবিলাক আপোনালোকক দেখুওৱা নহ'ল, সৰু সুৰা কাম এনেকৈ বহুত কিবাকিবিয়ে কৰা হ'ল বাৰু। আনফালে আমাৰ টিকলিহঁতিও পালেহি, টিকলিয়ে পালে 3rd প্ৰাইজ। আপোনালোকে আশীৰ্বাদ কৰিব তাই যাতে আৰু আগুৱাই যাব পাৰে, ভাল মানুহ হয়। তাইক যিহেতুকে কৈছিলোঁ ভিডিঅ' অকণমান কৰি আনিবলৈ, ময়ো চাম যিহেতুকে, সেইবাবে ভিডিঅ' কৰি আনিছিলে, লগতে আপোনালোককো দেখালোঁ অকণমানকৈ। আৰু চাউণ্ডটো যিহেতুকে দিব নোৱাৰিম, কপিৰাইট লাগিব, সেইবাবে মনটো বেয়াও লাগিছে। আজিলৈ ভিডিঅ'টো ইমানে, বাই বাই।